হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া দেখিছেনে মা ডিউটিলৈ যাবলৈ ওলাইছে আৰু ভাইটিয়ে গাড়ী বেক কৰি উলিয়াই আছে মাক থ'বলৈ যাব আৰু এয়া মাহঁত গৈয়ে ফুলৰ টাব কেইটামান আনিলে মানুহ এজনে আৰু মই এইকেইটা ভাল দেখি লৈ থ'লোঁ আৰু এয়া মাক থৈ আহি ভাইটিয়ে আকৌ দেউতাক থ'বলৈ যাব ওলাইছে দেউতাই কৈছে আজি মোৰ চাকৰি শেষৰ দিন গতিকে ফটো এখন মাৰ মই ফটো নামাৰি ভিডিঅ'কে কৰি থ'লোঁ আৰু ভাইটিও ফটো মাৰিছে বুলি দেউতাৰ লগত প'ষ্ট দি আছিলেগৈ আৰু দেখিছেনে দেউতা যাবলৈ ওলালে এতিয়া আনদিনা সদায় বাইকতে অহা যোৱা কৰে আজি শেষৰটো দিন বুলি ভাইটিয়ে থ'ব যাব ওলাইছে আৰু এয়া দেউতাহঁত গৈয়ে মই অকণমান নিজক সময় দি এনেকৈ অলপ পেষ্ট বনাই নিজক স্কিনটো অকণমান কেয়াৰ ল'লোঁ আৰু বেটিও সেইটো সময়ত শুই আছিলে যিহেতু নহ'লে সময়ে নাপাওঁ আৰু এয়া আবেলি পৰ চোতালখন অকণমান পাতবিলাক ইমান পৰি আছিলে সাৰি দিলোঁ দেউতাও আহিবলৈ সময় হৈছেগৈ সেইকাৰণে অলপ পদূলিটো সাৰি মচি চাফা কৰি দিলোঁ এয়া ইমানেই ধূলি হয় নহয় পদূলিটো সেই পানী অকণমান ছটিয়াই ধুনীয়াকৈ ধূলিবোৰ আঁতৰাই দিলোঁ আৰু একেবাৰে আন্ধাৰ হ'লগৈ দেউতা পোৱাহিয়ে নাই আৰু দেউতা পোৱাহি আগে মই এইবিলাক ধুনীয়াকৈ অকণমান সজাই ৰাখিলোঁ ভৰি হাত যাতে গেটৰ মুখতে ধুনীয়াকৈ ধুই যাব পাৰে আৰু এয়া ফাইনেলি দেউতা পালেহি দেখিছেনে হাতত টোপোলা এটাও লৈ আহিছে কি লৈ আহিছে নাজানো বাৰু এয়া হাঁহি ঘৰ পালেহি মা আৰু নাতিনীয়েক আৰু ভাইটিয়ে আনিবলৈ গৈছিলে আৰু এয়া দেখিছেনে মায়ে ধুনীয়াকৈ ভৰি ধুৱাই দিছে দেউতাক আজি আৰু দিনটো ভালকে যাব লাগে দেই জীৱন যেনেকে পঠিয়ালে এতিয়া ঘৰুৱা জীৱনটো সেনেকে পঠিয়ালে কান্দিলে হ'ব দিয়া ধুনীয়াকে চাকৰি জীৱনটো পাৰ কৰিলে এতিয়া হাঁহাই ঘৰুৱা জীৱনটো যেন ভালকে পাৰ কৰিলে নমস্কাৰ কৰিছোঁ দেই ভালকে তোমাৰ জীৱনটো সুখৰ হওক আৰু পাছৰখিনি Hey girl. Hey girl. I'm okay that. Hey. আৰু এয়া হৈছে নেক্সট ডে দেউতাই ৰিটায়াৰ্ড বুলি ঘৰতে সৰুকৈ পাৰ্টি এটা আয়োজন কৰিছে গতিকে আমি ওলালোঁ এতিয়া বজাৰলৈ এয়া ভাইটি মই আৰু বেটিও মাহীকৰ কোচত পিছফালে আৰু এয়া পালোহি বৰবৰুৱা বজাৰ বজাৰত বৰ বিশেষ ভিডিঅ' নকৰিলোঁ আৰু এয়া ঘৰো পালোহি বজাৰ সমাৰ কৰি আৰু এইফালে দেউতাই আৰু মায়ে ককাক সেৱা ল'বলৈ আহিছে চাকৰি জীৱনটো ইমান ধুনীয়াকৈ পাৰ কৰিলোঁ ককাৰ আশীৰ্বাদতে বুলি সেইকাৰণে ককাক মা দেউতাই আশীৰ্বাদ এটা বিচাৰি সেৱা ল'বলৈ আহিছে সৰুকৈ গিফ্ট এটা লৈ আৰু কিবা আকৌ আগতে ক কি কালাৰে সৈতে একেবাৰে চব মজা লাগিছে চুলিয়ে সৈতে মজা লাগিছে মেলি পৰিছে চব চুলি হেণ্ডচাম এয়া আজি আমাৰ পাৰ্টিৰ আয়োজন গাহৰি মাছ ব্ৰইলাৰ আৰু এয়া মই মছলা পিচি আছিলোঁ আৰু মোৰ ড্ৰেছটো এটা ভিডিঅ' কৰিব আপোনালোকে ঘৰুৱা ড্ৰেছত আছোঁ আৰু এয়া কেক এটা আনি থৈছোঁ দেউতাক গটোৱাবলৈ আৰু এয়া আমাৰ জিজুৰ ফালৰ পৰা গিফ্ট এটা আনি থৈছোঁ তেখেতে সুস্বাস্থ্য ভৱিষ্যতলৈ থাকক ককাই দিওঁ যে চাকৰি কাৰ্যকাল বৰ্তমান আজি 31 জানুৱাৰী দিনাই তেখেতৰ আপোনাৰ ৰিটায়াৰমেণ্ট অনুষ্ঠানত এই সকলোৱে উপস্থিত থকাৰ বাবে এই কেক কটা অনুষ্ঠানটো আমি ঘৰুৱাভাৱে আমি ককাই ভাই সকলোৱে মিলি ষ্টাফৰ দুই এজন আছে তেওঁলোকে দুআষাৰ মন্তব্য আগবঢ়ালে অনুষ্ঠুপীয়াকৈ আয়োজন এটা কৰিছোঁ আৰু তাৰ বাবে আমি এতিয়া
কেকৰ আমি আয়োজনো কৰিছোঁ। চবে মানুহ বাইদেউ দাদা চবে তেখেতক মই বিশেষ ব্যক্তি হিচাপে মানুহ তেখেতক দেউতা হিচাপে মই বিশেষকে মানে গুৰুত্ব দিওঁ আজি মোৰ বেয়া লাগিছে তেখেত আজি লগতে চাকৰি কৰিছিলোঁ লগতে একেলগতে মানে ডিউটি কৰিছিলোঁ আজি আমাৰ মাজৰ পৰা তেখেতে বিদায় মাগিছে তেখেতকনো কি কৰিম মোৰ ফালৰ পৰা মানে মই গামোচা এখন আৰু বিশেষ এটা দি কিনে সম্ভাষণ জনাইছো ক্লেপ 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 বেয়া লাগিছে তেখেতে আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল কাইলৈ পৰা কৰ্মস্থান হিচাপে কৰ্মৰ সেই হিচাপে নাপাম তেখেতক বেয়া লাগিছে কাইলৈ ঘৰুৱা হিচাপে পাম তেখেতক বেয়া লাগিছে তেখেত মোৰ অতিকৈ প্ৰিয় মোহনদালৈ এই আজি বিদায় দিনত মোৰ পিনৰ পৰা ভালে কুশলে থাকক যেতিয়াৰ পৰা আজি জীৱনৰ কৰ্মৰ বিৰতিৰ পৰা আজৰি হৈ ভালে কুশলে সদায় দিনে পিছলৈ যেন কিবা এটা কৰ্মৰ পৰা বিৰতি হ'লেও স্বাস্থ্য বিভাগৰ বা আমাৰ সদায় দিনে সতৰ্কতা আমাক মানে আদৰ্শ দি আগুৱাই দিয়ে যেন তুমিও ভালে কুশলে থাকক তেখেতৰ উচ্চাৰিত কামনা কৰিম মানে ঘৈণীয়েকে গামোচাখন দি গামোচাখন সম্ভাষণ জনাব তেওঁ ব্যৱহাৰ কৰিব এই আমাৰ মৰমৰ বাইদেউ এখন গামোচা দি সম্ভাষণ জনাইছে বাইদেউ আজি এইবাৰ ধুনীয়াকে ভাল লাগিছে মোৰ স্বামীয়ে কৰ্ম জীৱনটো ইমান ধুনীয়াকে পাৰ কৰিলে সুস্বাস্থ্য সুকৰ্মই যেনেকে কৰ্ম জীৱনটো শেষ কৰিলে তেনেকে বাকী থকা জীৱনটো যেন সুস্বাস্থ্যই সুকৰ্ম কৰি যেন তেখেতৰ সুস্বাস্থ্য বাইদেউ সুস্বাস্থ্য হিচাপে মোৰ স্বামী এইটোৱে কথা ইয়াৰ পিছতে বোৱাৰীকে হয়তো বোপাইকে বোমাকে এটা ধুনীয়াকে ফটো এটা পাৰিম দেই কৰ্মৰ জীৱনত যিদৰে সুখেৰে দিন কটালে বঢ়িয়া 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 ধুনীয়াকে দিয়ক পৰামৰ্শ দি যাবলৈ সুস্বাস্থ্য উত্তম ভৱিষ্যত কামনা কৰি ইয়াকে কৈ মই মোৰ মন্তব্য ইমানতে এই দেউতাৰ মানে কৰ্মৰ জীৱনৰ সামৰণি মাৰিছে চাকৰি হিচাপে এতিয়া আমিতো ঘৰ হিচাপে ঘৰুৱা হিচাপে আমি আনন্দিত পাম সদায় ঘৰতে পাম ঘৰতে এতিয়া সমাজৰ কামবিলাক ভালদৰে কৰি যাবলৈ সুস্বাস্থ্যভাৱে থাকক এইটোৱে কৈছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ বঢ়িয়া 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 ইতিমধ্যে সকলো সামৰ্থ্য হ'ল তেখেতৰ ছোৱালী ইতিমধ্যে মানে হেৰি নাহকনীয়ালৈ বিয়া হৈছে তেখেতৰ ছোৱালীৰ পৰামৰ্শ ছোৱালীৰ পৰা দুআষাৰ শুনিবলৈ অনুৰোধ মঞ্চত যা স্পীকাৰ লৈ ল এনেকে মইনো কি ক'ম আৰু এয়া মই আয়োজন কৰি থৈছো কালিৰ পৰা মই স্পেচিয়েল কিবা এটা দিবলৈ মই চেষ্টা কৰিছো দেউতা যেতিয়া ঘৰলৈ আহিছে মায়ে আনিবলৈ গ'ল মায়ে আৰু ভাইটিয়ে মই দেউতাক কৈছো ধুনীয়াকে গেটতে ভৰি ধুৱাই ধূপে থালি লৈ আদৰা মই মাক সেইখিনি কৰালো কালিয়ে আৰু আজি ধুনীয়াকে কেক চেক আনি থৈছো মই আয়োজন কৰিছো এইবিলাক আৰু মইনো কি ক'ম জয়ে ক'লে তাৰপিছত আপোনালোকে আশীৰ্বাদ কৰিব আৰু অনাগত দিনবোৰ যাতে দেউতা ভালে কুশলে থাকিব পাৰে এই পুতেকটো ক'ত যা আমি গোটেইখিনি এটা চেলফি লওঁ তেখেতৰ এজনে পুত্ৰ তেখেতকো দুআষাৰ ক'বলৈ অনুৰোধ জনাইছে তেখেতৰ এজনে পুত্ৰ তেখেতৰ এজনে পুত্ৰ কেনেকুৱা অনুভৱ হৈছে মোৰ অনুভৱটো কেনেকুৱা হ'ব ইমান দিনৰ পৰা সৰুৰ পৰা ভালকে খোৱালে
দেই ফটো এটা ল'ম দেই সেইটো ক'ম আৰু এতিয়া সৰু পৰাটো তুলি তুলি ডাঙৰ দীঘল কৰিলে এতিয়া কৰ্ম জীৱনৰ পৰা যিহেতু এতিয়া বিয়া হাতী লৈছে অব্যাহত লৈছে তো এতিয়া আমি কিনো ক'ম এতিয়া নেক্সট আমাৰ কৰ্তব্য আৰু এতিয়া আমি কৰি খুৱাম এতিয়া যাতে আৰু দেউতাহঁতক কষ্ট নিদিওঁ আৰু এতিয়া আমি কষ্ট কৰাৰ বয়স এতিয়া যাতে ভালে কুশলে থাকক এতিয়া অনাগত দিনবিলাকো সুস্বাস্থ্য হৈ থাকক গোটেই সকলো তাই আৰু ঠিক আছে ঠিক এ, বোপাই বঢ়িয়া বঢ়িয়া মই আশীৰ্বাদ ল'ম দেই আৰু বেলেগ একো নাই হ'ব ঠিক আছে মোৰ পৰা আশীৰ্বাদ ল'ব লাগে বুজা নাই? য়েছ ইয়াৰ পিছতে বোপাই অনুভৱ কি সেইটোতো ক'ব লাগিব নহয় সেইটোতো ক'ব লাগিব নহয় তেখেতে যে অৱসৰপ্ৰাপ্ত লৈছে তেওঁ দুআষাৰ বক্তব্য মই সকলোকে অন্তৰ্গ নাছিলোঁ আজি ইমান মৰম দিনত মই যে ইমান মোৰ মৰমৰ গোটেইবিলাকে আহিলে সকলোকে মানে অতি আনন্দিত হৈছোঁ ভাল পাইছোঁ সকলোকে যে মোৰ বিদায়বিলাক তেওঁলোকে আহি উপস্থিত হ'ল মই কৰ্মজীৱনত বহুত কষ্টও পালোঁ শান্তিও পালোঁ সুখো পালোঁ আজি এই বিদায়বিলাক মই বহুত সুখ পাইছোঁ গোটেইখিনি সকলোৱে আহিছে যে তেওঁ ইমান সুখ মই সহিব নোৱাৰোঁ ইমান সুখ মোৰ ভাষাই ইয়াৰ পিছতে আমি কেকটা অনুষ্ঠানটো আৰম্ভ কৰিম ভিডিঅ' যা তোক যা এই লৈ যা যা মানে ইপিনে আলহী হাই 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 লাষ্টত ক'ব লাগিব দেই কেকৰ পৰ্ব খতম হৈ গ'ল কেকটো হেৰি কৰি ঐ বোপাই খুৱাই দে আকৌ হ'ল হ'ল ইফালে আকৌ পাত টানিব বুলি কিবা বেটি অকণমান আৰু মজা আমাৰ ডম্বৰু ছাৰক দুআষাৰ ক'ব কাৰণে অনুৰোধ জনাইছোঁ আজি মোৰ যে বন্ধু শ্ৰী মোহন সোণোৱালৰ কি কয় বিদায়খনত মই যে কেক কাটি তেখেতক শুভ আহ্বান জনাইছোঁ অলপ পাই দে মোৰ যে নেহেৰাম এইয়া মাংসবোৰ বাহিৰত বনাই থকা হৈছিলে আৰু এয়া এটা এটাকৈ ভিতৰলৈ আহি আছে আৰু এয়া গাহৰি মাংস আহিলে আৰু এতিয়া খোৱাতহে কথা আৰু এইফালে খাবলৈও বহিলে খাই উঠিলেই আৰু এয়া হৈছে আমাৰ দাদা বৰ্তা ল'ৰা এই দেখিছেনে কি প'জ দিছে নিজেই নাজানে চাগে আৰু এইফালে সকলোৱে খাই বৈ উঠি অলপ ফূৰ্তি কৰিলোঁ আৰু নাচিলোঁ বাগিলোঁ আজি দেউতাৰ ইমান দিন চাকৰি কৰাৰ পিছত আজি অৱসৰৰ দিনটোত অলপ ফূৰ্তি নকৰিলে সেয়াও আধৰুৱা হৈ ৰ'ব গতিকে সকলোৱে মিলি অলপ ফূৰ্তিও কৰিলোঁ ভাল লাগিলে এনেকৈ যাতে সদায় দিনবোৰ ভালে কুশলে পাৰ হয় আপোনালোকে আশীৰ্বাদ কৰিব আৰু দেউতা যাতে অনাগত দিনবোৰ সদায় ভালে কুশলে থাকিব পাৰে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তেন্তে নতুন এটা ভিডিঅ' পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই